নগাঁৱত সদৌ অসম CRCC সমিতিৰ কাৰ্যনিৰ্বাহক সভা। নগাঁও জিলাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় প্ৰেক্ষাগৃহত যোৱা 16 অক্টোবৰত নগাঁও জিলা সমিতিৰ সৌজন্যত সদৌ অসম মণ্ডল সমল কেন্দ্ৰ সমন্বয় সমিতিৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। ৰাজ্যিক সভাপতি ৰঞ্জিত বৰাই পতাকা উত্তোলনেৰে অসমৰ প্ৰায় 20খনৰো অধিক জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটি শুভাৰম্ভণি কৰি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ শৈক্ষিক জগতৰ উত্তৰণৰ বাবে CRCC-সকলৰ ভূমিকা, নতুন চিন্তাৰ অন্বেষণেৰে আৰু কৰ্মনিষ্ঠাৰে CRCC-সকলে শৈক্ষিক জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানসমূহ বৌদ্ধক মহললৈ আগবঢ়াৰ প্ৰয়াস কৰা আৰু CRCC-ৰ ভৱিষ্যত সম্পৰ্কে আলোচনা হোৱা উক্ত সভাখনত ৰাজ্যিক সম্পাদক মহম্মদ আলী, জিলা সভাপতি নৰেন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান, নজৰুল ইছলাম খান, জিলা সম্পাদক ভৱদীপ বৰ্মন, আবুল কালাম, নৱজিৎ হাজৰিকাকে প্ৰমুখ কৰি অসমৰ বিভিন্ন জিলা প্ৰতিনিধিসকলেও CRCC-সকলৰ বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰে। অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত CRCC অৰ্থাৎ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলৰ সদৌ অসম ভিত্তিত যিটো সমিতি আছে, সেই সমিতিৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমাৰ নগাঁও জিলা কমিটিক ৰূপায়ণ কৰাৰ কাৰণে, আহ্বান কৰাৰ কাৰণে যি সুযোগ প্ৰদান কৰিলে, সেইকাৰণে আমাৰ সদৌ অসম CRCC সমিতিৰ সভাপতি সম্পাদকক আমাৰ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নগাঁও, যিটো ঐতিহ্যমণ্ডিত এখনি বিদ্যালয় নগাঁৱৰ মাজমজিয়াত আছে, সেই বিদ্যালয়খনত আজি দিনজোৰীয়া কাৰ্যসূচীৰে এই সদৌ অসম ভিত্তিত CRCC সমিতিৰ কাৰ্যসূচীখন ৰূপায়ণ হৈ গ'ল। আমাৰ নগাঁও জিলা কমিটিৰ সকলো ব্লকৰ CRCC-সকলেও ইয়াত খুব সন্মানেৰে তেওঁলোকে আমাক সহযোগিতা আগবঢ়ালে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু গোটেই অসমৰ পৰা অহা CRCC-সকল আৰু সদৌ অসম CRCC সমিতিক আমাক এই সুযোগ দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে সকলো CRCC উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। আজি নগাঁও জিলাৰ সৌজন্যত সদৌ অসম মণ্ডল সমল কেন্দ্ৰ সমন্বয় সমিতিৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত এই সভাখন অনুষ্ঠিত হয় আৰু আজিৰ এই সভাখনত কাৰ্যসূচী শুভাৰম্ভণি কৰে আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত বৰাদেৱে। লগতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ হয়। মঞ্চ উদ্বোধন কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে। লগতে ইয়াত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। ইয়াৰ লগতে ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জিলাৰ পৰা অহা প্ৰায় 15ৰ পৰা 20খন জিলাৰ প্ৰতিনিধি ইয়াত উপস্থিত হৈছিলহি আৰু এই প্ৰতিনিধিসকলৰ সকলোৱে আমাৰ CRCC-সকলৰ যি কাৰ্যপন্থা আছে, ভৱিষ্যত কাৰ্যপন্থা বা তেখেতসকলে চৰকাৰী যি কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণৰ বাবে যিখিনি কৰিবলগীয়া আছে কৰণীয়, সেইখিনিৰ বিষয়ে ইয়াত বিশেষভাৱে আলোচনা হয় আৰু ভৱিষ্যতে CRCC-সকলে ঐক্যবদ্ধ হৈ এনেদৰে শৈক্ষিক জগতৰ প্ৰতি দায়বদ্ধশীল হৈ চৰকাৰী কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে।
আৰু লগতে ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ বাবে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশটো উত্তৰণৰ বাবে যিখিনি কৰিব লগা আছে সেই বিষয়ত আলোচনা হয়। আজিৰ এই সভাখনৰ সফল ৰূপায়ণত আমাৰ বিভিন্ন জিলাৰ যিসমূহ প্ৰতিনিধি উপস্থিত হৈছিল তেওঁলোকলৈ আমি নগাঁও জিলা মণ্ডল সমল কেন্দ্ৰ সমন্বয় সমিতিৰ তৰফৰ পৰা তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যিসমূহ CRCCয়ে এই অনুষ্ঠানত নগাঁও জিলাৰ CRCCসকলে এই অনুষ্ঠানত ভাগ ল'লে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি ৰাজ্যিক সম্পাদক মহম্মদ আলী ছাৰ তেখেতেও যথেষ্ট আমাক সহায় সহযোগ কৰিলে, লগতে অন্যান্য জিলাসমূহৰ প্ৰতিনিধিসমূহেও যথেষ্ট সহায় সহযোগ কৰিলে। গতিকে সকলোলৈকে ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে। এইখিনিয়ে ক'ব লগা।